হাই বন্ধুসকল, আপোনালোকে চাইছে জেজি আছামিজ। তো আজি মই গৈ আছোঁ বলবম। আপোনালোকে বলক তেন্তে মোৰ লগত। ক'ত যাম কি কথা এইটো এতিয়া নকওঁ, কিন্তু য'ত যাম ধুনীয়া এটা লোকেশ্যন আৰু চাই থাকিব আপোনালোকক। কিন্তু আজি দেওবাৰ, এতিয়া টাইম হৈছে 8টা। চ' এতিয়া গৈ আমি এটা মন্দিৰত হল্ড কৰিম গোটেই ৰাতিটো, আকৌ ৰাতিপুৱা তাৰ পৰা গুচি যাম। তো বলক তেন্তে মন্দিৰটোতে প্ৰথম যাই পাওঁ আৰু। তো মন্দিৰ আহি পাই গ'লোঁ। শাওণ মাহৰ প্ৰথম দিনা 1 তাৰিখৰ দিনা আমি ইয়াত এইটো মন্দিৰতে 108টা চাকি জ্বলাইছিলোঁ। ইয়াতে আজি এইটো ঘৰটো যে আছে, এইটো ঘৰতে আমি ৰাতিটো থাকিম, গোটেই ৰাতিটো জাগিয়ে থাকিম। তাৰপিছত কালি ৰাতিপুৱা ইয়াৰ পৰা গুচি যাম। আগত গোটেই লগৰবিলাক ইয়াতে আহিব, আমাৰ পাৰ্টিটো। চ' ইয়াত থাকিব গোটেই ৰাতি। হ'ল এনেকৈ আজি খিচিৰি এতিয়া ৰাতি খাম ইয়াতে। আমাৰ দোস্তিয়ে বনাই আছে। অঁ, কি দিয়া আছে ইয়াত দোষ? অঁ, তো আজি ৰাতিটো ইয়াতে খাই বৈ আমি ধুনীয়াকৈ ইয়াত থাকিম দিম আৰু। তো কাইলৈ পুৱা 5টামান বজাত গুচি যাম। বলবম। এতিয়া চাওক বাহিৰৰ পৰিৱেশটো, দেখিছে। আৰু মানুহ আহিব আছে এতিয়ালৈকে, বহুত মানুহ আহিবলৈ বাকী আছে। আমাৰ বলবম টিমে খাব বহিছে। अंकल टेस्टी हो गया ना? अच्छा लगता है। मास्टर बहुत बढ़िया। अच्छा, তো আমিও খাম অলপ দেৰিকে। পুৰা দাবাই দে মনো পেণ্টু, পুৰা দাবা। টেষ্টি হৈছে ন? এই নালাগে আংকেল, নালাগে নালাগে। বাবলা টেষ্টি হৈছে না? তলতা কি ৰকম মজা হৈছে না? আচ্ছা, তো এনেকৈ কৃষক চিন্তে খোৱা শেষ হৈ গ'ল। এইটো লাষ্ট, বেলেগ টেষ্টি। চ' এতিয়া ৰাতি বাজিছে 2টা। বহুতে শুই আছে, কিছুমানে এনে জাগি আছে। তো এতিয়া আৰু অলপ দেৰিকৈ আমি যাব লাগিব। কিছুমানে শুই আছে, এয়া চাইছে পূৰা শুই আছে আৰু। তো বাহিৰ পিনে চাওক, আন্ধাৰে আছে এতিয়ালৈকে। অলপ দেৰিকৈ আৰু গুচি যাম। তো এনেকৈ বল বম চিঞৰি চিঞৰি গোটেই ৰাস্তা গৈ আছোঁ। জয় শংকৰ বল বম। শিৱেৰ মাথা ধুতৰা ফুল, পাৰ্বতী আমাৰ বিউটিফুল, এনেকৈ কৈ গৈ আছোঁ। পাৰ্বতী একচুৱেলি বিউটিফুলেই হয় দেচোন। তো বহুত দূৰ গৈ আছোঁ। এয়া চাওক কিমান ধুনীয়া এটা লোকেশ্যন। একদম ৰাতিপুৱা আৰু 5টা বাজি আছে। ঠাণ্ডা বতাহ ধুনীয়া লাগি আছে, ফিৰফিৰানি। মজা মৰ্ণিং ৱাক কৰাত বতৰটো ইয়াতে পাই আছোঁ আমি। আহি পাই গ'লোঁ আমি চান্দডিঙা। ইয়াতে এতিয়া বলবমৰ পানী ঢালিব লাগিব শিৱ বাবাৰ। হেৰি বিমল কেনি बढ़िया बढ़िया जगह। बढ़िया है ना? हाय हाय।
দাদা একদম ফাইন। তো এনেকৈ আহি ব্ৰহ্মপুত্ৰৰ পৰা পানী তুলিলোঁ। পানী তুলিলে মন্দিৰত শিৱলিংগত পানী ঢালিম। তাৰপিছত এতিয়া আপোনালোকে চাই থাকিব পানী ঢলাটো শিৱলিংগত। এনেদৰে আমি এতিয়া মন্দিৰত সোমাম। আৰু এই যে পাথৰটো দেখিছে আপোনালোকে, এইটো পাথৰ প্ৰত্যেক বছৰত অলপ অলপকৈ বাঢ়ি যায়, মানে ডাঙৰ হৈ আছে আৰু প্ৰত্যেক বছৰতে অকণমানকৈ বাঢ়ি আছে। চ' এইটো জিন্দা পাথৰ হয় আৰু শিৱৰ হেৰি। চ' ইয়াত চবে পানী ঢালি আছে। আৰু মন্দিৰটো বহুত পুৰণা মন্দিৰ। এইটো চন্দ্ৰ সদাগৰ ৰজাৰ দিনৰ এইবিলাক আগৰে প্ৰকৃততে মানে এইবিলাক ভগৱানৰে আৰু এনেদৰে এনেকুৱা মন্দিৰত আহিলে মনটো সঁচাই বহুত পবিত্ৰ পাতল হৈ যায়। বেয়া চিন্তা ভাৱনাবোৰ অলপো নাহে। এইবিলাক যাবলৈ ওলাইছোঁ ব্ৰহ্মপুত্ৰৰ মাজত, এপাক ফুৰি আহোঁ। আপুনি চাই থাকিব ভিডিঅ'টো, আপোনালোকে চাই থাকক ভিডিঅ'টো, বহুত মজা আছে ইয়াত। যদি বেয়া নাপায় একদম ব্ৰহ্মপুত্ৰৰ মাজত যাম আমি। এইটো দেখিছে, এনেদৰে মেচিন আৰু ষ্টাৰ্ট হৈ গ'ল। গৈ আছোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত। দোস্তিসকল বাই বাই দেই, বাই বাই। এতিয়া ব্ৰহ্মপুত্ৰৰ মাজেৰে আমি ভটভটিৰে গৈ আছোঁ। এতিয়া য'ত যাম, এইটো আপোনালোকৰ বস্তুটো হৈছে ব্ৰিটিছ আমলৰ, যেতিয়া ব্ৰিটিছৰ দিনত জাহাজবোৰ ইপিনে অহা যোৱা কৰিছিল। চ' জাহাজবিলাকৰ ইয়াতে ছিগনেল এটা দেখুৱাইছিল। এই ছিগনেল দেখুওৱা ঠাইটোত লৈ যাম। ব্ৰিটিছ দিনৰ একদম ব্ৰিটিছে আৰু এইটো বনোৱা, এইটো মানে নদীৰ মাজতে আছে। এইটো ব্ৰিটিছ ইমান বানপানী হৈছে গৈছে আজিলৈকে। এইটো বস্তুটো দেখা পাইছে, এইটো এতিয়া আজিলৈকে কোনো বানপানীয়ে সেইটো উটি ল'ব নোৱাৰিলে। বন্ধুসকলে এইটোৱে আছিল সেইটো যোনটো নেকি ৰজাৰ কথা কৈ আছিলোঁ, চন্দ্ৰ সদাগৰৰ। এইটোৱে ফাইনেলি ওচৰত আহি পাই গ'লোঁ। এইটোৱে আছিল একদম, এইটো ব্ৰিটিছ আমলৰ। দেখিছে, এইটো একদম ব্ৰিটিছ আমলৰ। এতিয়া নহয়, একদম ব্ৰিটিছে এতিয়া শাসন কৰিছিল। তাতকৈ আৰু আগতো হ'ব পাৰে। তো এনেকৈ চাই এতিয়া আমি যাবলৈ ওলালোঁ। তো সাংঘাতিক। আৰু ইপিনে একদম নাৰায়ণ সেতুখন, সেইটো মূৰত দেখি পাই অলপ চলপ কেতিয়াবা বতৰটো ভাল থাকিলে। আৰু এনেকৈ কেতিয়াও নেদেখা বস্তু এটা দেখিলোঁ আজি, চব ভাল লাগিল মনটোত। বহুতৰ মুখত শুনিছিলোঁ, কিন্তু আহি পোৱা নাছিলোঁ। আজি প্ৰথমবাৰ মানে আহিছিলোঁ। বন্ধুসকল, এই ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, তাৰপিছত ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টিডাল ঠাং ঠাংকৈ বজাই দিব দেই। এতিয়া ভিডিঅ'টো সমাপ্ত কৰিছোঁ।